কিমান দিন আগৰ পৰা মাতি আছে যদি কিবা ভাল বস্তু বনোৱা নাই তাক দিম আৰু শিক্ষা এয়া আহি আছে এতিয়া আমি খাই লওঁ গুড মৰ্নিং এভৰিৱান আশা কৰোঁ সকলো ভালে আছে এতিয়া ৰাতিপুৱা বাজিছে 8টা মানে দেৰি হৈ গ'ল 4:30তে উঠিছিলোঁ মৰ্ণিং ৱাক কৰিম বুলি কিন্তু দেখিছেনে এইফালে বহুত বৰষুণ হৈ আছে গতিকে ৰাতিপুৱা যাব নোৱাৰিলোঁ কেনে এলাৰ্ম দিছিলোঁ উঠি শুই থাকোঁতে দেৰি হৈ গ'ল গতিকে মই ভাবিলোঁ যে আজি দিনটোনো মই কি কৰোঁ কি খাইছোঁ কি কৰিছোঁ আৰু যদি অকণমান দেখাই দিওঁ আপোনালোকক ঠিক আছে ব্লগটো আৰম্ভ কৰোঁ ভিডিঅ'টো একেলগে চাই থাকিব বাজিল 9টা আৰু বৰষুণ কমাৰ কোনো নামেই লোৱা নাই দেখাম আপোনালোকক বৰষুণ কমাৰ কোনো নামেই নাই 9টা বাজিল 1 ঘণ্টা হ'ল আৰু তাৰে কিমান আগৰ পৰা দি আছে বৰষুণ নাজানো কেতিয়া কমিব নকমিবই চাগে আজি আৰু এতিয়া বাজিল ৰাতিপুৱাৰ 10টা আৰু মই মোৰ ৰাতিপুৱাৰ আহাৰ ভাত লৈছোঁ খাবলৈ কাহিত মানে কি কি লৈছোঁ দেখাটো পাইছে আৰু এয়া হৈছে আমাৰ চৌটা দৌৰি এয়া মই আহিলো গা ধুই আৰু খুৰঞ্জিতে আনিছে আমাৰ কাৰণে কি অকণমান দেখা তামোলৰ নিচিনা বগা জাম আৰু এতিয়া আমাৰ কি হ'ব মিউজিক কনচাৰ্ট আৰম্ভ হ'ব চাই থাকিব আপোনালোকে ভিডিঅ'টি আৰু এয়া গীটাৰত আছে আমাৰ অঞ্জনা দুপৰীয়া 12:30মান বাজিল আৰু এতিয়া আছে আমাৰ চব্জি কটা পৰ্ব চাই থাকিব আৰু এতিয়া কাটিম ৰঙালাও আৰু আলুৰ গ্ৰেভি হ'ব জোল হ'ব কণীৰ কাৰী এতিয়া সময় হৈছে 2:40 আৰু টোপনি লাগি আছে বহুত ভাত হৈছে ভাত খাবলৈ যাম এতিয়া আৰু আজি বতৰটো একদম বৰষুণে দি আছে এতিয়া এৰিছে তথাপিও কিনকিনীয়া বৰষুণ দিয়ে আছে ভাত খোৱা হৈ গ'ল চাওঁ এতিয়া কি কৰোঁ ভাত খাই উঠি বাচন টাচন সামৰি সদায় মই আজিও শুইছিলোঁ আৰু এতিয়া শুই উঠিছোঁ টোপনিৰ পৰা উঠি ভাবিছিলোঁ গধূলিয়ে হ'ল কিন্তু দৰ্জাখন খুলি দিওঁতে গম পালোঁ যে এতিয়াও ইমান পোহৰ হৈ আছে সেইকাৰণে ভাবিলোঁ খুৰাহঁতৰ ঘৰৰ ওচৰতে আছে তালৈকে যাম আৰু অকণমান এনে ৰাস্তাত অকণমান যাম ৰাস্তাৰ ফালে ওলাই যাম আৰু দেখা পাব কি কৰোঁ চাই থাকিব ভিডিঅ'টি এয়া আমি আমাৰ কাষৰ বৰ চোবালৈ ফুৰিবলৈ আহিছোঁ
এটি পৰিৱেশ নহয়নে বাৰু? এতিয়া ভাটিবেলা হৈ আছে। আজি খুৰঞ্জিতে আমাক কিবা এটা খুৱাম বুলি কৈছিলে, কিবা কৰে, কি কৰিবা? কি খুৱাবা অলপ ৰিভিল কৰি দিয়া, কি খুৱাবা তুমি আমাক? এইটো পিঠা হয়, পানী পিঠা বুলি কয়। তুমি নকম বুলি কৈ দিলা দেখো। এতিয়া আমি আছো খুৰঞ্জিতৰ ঘৰত আৰু সি গৈছে চাহৰ যোগাৰ কৰিবলৈ, আহি আছে। চাও কি দিয়ে আমাক খাবলৈ, হয়নে অঞ্জনা? কি বা দিয়ে আমাক চাও খাবলৈ। ইমান দিন আগৰ পৰা মাতি আছে, যদি কিবা ভাল বস্তু বনোৱা নাই তাক দিম আৰু শিক্ষা। এয়া আহি আছে কইনাৰ নিচিনাকে, নতুন কইনাৰ প্ৰথম চাহ বনাইছে। এয়া চাওক কি দিছে আমাক, পানী পিঠা। এতিয়া আমি খাই লওঁ। আমাৰ খোৱা হৈ গল। আমাৰ নাস্তা যোগাৰ কৰা এইজনী খুৰীমা আমাৰ। আমি এতিয়া যাওঁ পিছে। এতিয়া আমি খুৰঞ্জিতৰ পৰা আহিলো আৰু এনে অলপ বিচনাত বাগৰি আছো। অলপ পিছত চাগে মই নোটছ লিখিম, কাৰণ অনলাইন ক্লাছ হৈ আছে নহয়। ফাইনেলি মোৰ এনচাৰ লিখা হ'ল, নোটছ লিখা হ'ল। এতিয়া মোৰ বেলেগ কাম নাই, ভাত নাখাওঁ ৰাতি যিহেতু, গতিকে এতিয়া মই শুই যাম। গুড নাইট গাইজ। ৰ'ব আৰু এটা কথা, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু যিবিলাকে নতুনকৈ আহিছে চেনেলটোত, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি যাব। মই আপোনালোকক ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। থেংক ইউ ছ' মাছ। গুড নাইট।